নমস্কাৰ বন্ধুসকল আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ৰিকি আৰু মই আজি আপোনালোকক এটা বহুত ডাঙৰ আপডেট দিবলৈ গৈ আছো আৰু হেতু আপডেট হৈ আছে টিকটকৰ কথা হয় আপোনালোকে ঠিকই শুনিছে টিকটক আৰু এই টিকটকটো আপোনালোকৰ ফোনত বহুত আগৰ পৰাই সোমাই আছে আৰু মই আজি হেতু ক'বলৈ চেষ্টা কৰিম কি আপোনালোকৰ তাত হেতু কোড সোমাই আছে আপোনালোকৰ মোবাইলৰ ভিতৰত কোড হেতু সোমাই পেলাই লুকাই আছে সো বলক আমি অলপতে আলোচনা কৰি পেলাই ভিডিওটো আৰম্ভ কৰো আৰু বন্ধুসকল সেই এপটোৰ নাম হ'ল ইনষ্টাগ্ৰাম সো ইনষ্টাগ্ৰাম মই ভাবো মোৰ ভিউৱাৰ্সও বহুতখিনিয়ে ইউজ কৰে আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামটো আপডেট দিয়া নাই তেতিয়াহ'লে আপডেট কৰি লওক এতিয়া কাৰণ ইনষ্টাগ্ৰামৰ এটা নতুন ফিচাৰ আহিছে ইনষ্টাগ্ৰাম ৰিলছ বুলি যোনটো একদম টিকটকৰ নিচিনা একদম সেম মানে টিকটক 2.0 বুলি ক'ব পাৰে আপোনালোকে সো সেইটো আপোনালোকে আপডেট দিব ল'ব পাৰে আৰু আপডেট দি পেলাই মই দেখাই আছোঁ আপোনালোকক এই স্ক্ৰীনত কি আপোনালোকে কি কৰিব লাগে সো বন্ধুসকল আপোনালোকে এটো কৰিবৰ কাৰণে প্ৰথমতে ইনষ্টাগ্ৰামটো খুলিব লাগিব আৰু ইনষ্টাগ্ৰামটোত যদি আপোনালোকে এটো ফিচাৰ পোৱা নাই তেতিয়াহ'লে ইনষ্টাগ্ৰামটো সোনকালে আপোনালোকে আপডেট কৰি লওক আৰু ইনষ্টাগ্ৰামটো খুলিলে আপোনালোকে এনেকুৱাকৈ পাব হোম স্ক্ৰীনৰ পিছত আপোনালোকে সাৰ্চত টিপিব লাগিব সাৰ্চত টিপিলে আপোনালোকে ইনষ্টাগ্ৰাম ৰিলছ বুলি দেখিয়ে যাব বস্তুটো আৰু ইনষ্টাগ্ৰাম ৰিলছত এনেকৈ চালে আপোনালোকে চাব পাৰে পুৰা একদম টিকটকৰ নিচিনা সেম টু সেম এক্সেক্টলি হয় টিকটক 2.0 বুলি ক'ব পাৰে আপোনালোকে আৰু এনেকৈ আপোনালোকে স্ক্ৰল কৰি যাব পাৰে এনেকৈ টিকটক আপোনালোকে চাব পাৰে টিকটকৰ নিচিনাই আৰু ইয়াত লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক চব কৰিব পাৰিব যেনেকৈ আগতে টিকটকৰ নিচিনাই কৰিব পাৰে এই চাওক মুম্বাইকাৰ নিখিলৰ মই এইটো চাই আছোঁ টিকটকটো বহুত ধুনীয়া লাগিছে এইটো চাই পেলাই বেলেগখিনি আৰু মেখেলা চেখেলা নোলিয়ালেই হ'ল আৰু এতিয়া খালি আৰু আপোনালোকে চাব পাৰে একেই একদম পূৰা একদম একেই টিকটকৰ নিচিনাই খালি ইনষ্টাগ্ৰামৰ সেই ফিচাৰটো দি দিছে ইনষ্টাগ্ৰামত মই আচলতে এই ফিচাৰটো বেলেগ কাণ্ট্ৰিত আগৰ পৰাই আছে এতিয়া ইণ্ডিয়াত মানে স্পেচিয়েলি লঞ্চ কৰিছে যেতিয়া টিকটকটো বেন কৰি দিছিলে চ' সেইটোৱে আৰু টিকটক মই কৰাত একো আপত্তি নাই খালি টিকটক ভালকৈ কৰিলে হ'ল খালি এইবিলাক আৰু কি মেখেলা চেখেলা নিপিন্ধিলেই হ'ল আৰু এইবিলাক কৰিলে অলপমান বদনাম হৈ যায় আৰু সেইটো কাৰণে যদি মোৰ ভিডিওটো চাই পেলাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ জনাব কি মোৰ ভিডিওটো চাই পেলাই কেনেকুৱা পালে চ' টিল দেন ষ্টে টিউন ষ্টে ছেফ আৰু জয় আই অসম